Hey guys, কি খবৰ? Welcome back to my YouTube channel. বহুত দিনৰ মূৰত মানে মই ভিডিঅ'টো বনাবলৈ লৈছোঁ আৰু তো আপুনি কেনেকুৱা আপোনালোকৰ খবৰ খাতি পুৰা ভাল मजा नहीं आ रहा है। নে? তো মইতো বহুত দিনৰ মূৰত মই আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনাবলৈ ওলাই লওঁ আৰু মোবাইলটো তো কি ক'বা আৰু বেমাৰে লগ নেৰিছে তো সেইটো কাৰণে ভিডিঅ' বনাবলৈ অকণমান দিগদাৰ হৈছে প্ৰব্লেম হৈছে তো এইফালে আকৌ গাহৰিকেইটাটো আছে গাহৰিকেইটাটো নোখোৱাকৈ থাকিবলৈ নাই গাহৰি নাই গাই চব বিকি দিলোঁ নাভাবিব মানে ইয়াত থকা গাহৰিকেইটা বিকি দিলোঁ তো বেমাৰৰ কাৰণে আৰু মোৰ বেমাৰ হোৱা অসুবিধাৰ কাৰণে মই বিকি দিব লগা হ'ল সৰুতে মানে ইমানো সৰু নহয় আৰু ধুনীয়া দাম এটা পালোঁ 19-20 তো এইফালে আকৌ মানে কি হ'ল এনেই থকাতটো কি হ'ল আৰু এইকেইটাটো কিমানকেইটা খাব ইমান অলপ খাবহে তো সেইটো কাৰণে এইকেইটা অনা হ'ল গাহৰি আৰু অনা হৈছে আৰু ধুনীয়া গাহৰি ধুনীয়া গোটা গাহৰি কি ক'ব আৰু ধুনীয়া এইফালে পূৰা চালি হৈ গৈছে 1 মাহ হৈছে অনা তাৰপিছত আগৰ গাহৰি মানে কি হ'ল মোৰ ঢেৰ আছিলে তো আপুনি দেখিবলৈ আছে 6-7টামান আছিলে তো সেইকেইটা গাহৰি পূৰা বিক্ৰী দিয়া হ'ল ডাঙৰ সৰুৱে মুঠতে ধুনীয়া এটা দাম পোৱা হ'ল আৰু তাৰ পাছত মই আগৰ গাহৰি বুলি ক'বলৈ গ'লে অকল এইজনী থাকিলে তো দেখিবলৈ পাইছে বগা খাই আছে ধুনীয়া মানে এইজনী মানে মই এতিয়া বিকি দিলেও 20-22 হাজাৰ টকা পাই যাম মানে বেছিয়ে পাম লাগিলে মই অকণমান সস্তাতেই দি দিম আৰু মইনো কি ন পইচা ইমান লাগি নাথাকোঁ মানে ইমান পইচা কি কৰিম ন কথাটো গৈ আছে গাইছ বেমাৰৰ কাৰণে মই বিকি দিব লগা হ'ল মানে বেপাৰীয়ে পূৰা মানে চলহে পালে আৰু বেমাৰ তো বিকি দিব লগা হ'ল আমাৰ ঘৰত কৰিব পৰা মানুহ তেনেকৈ নাই মাও দেউতাও মানে অকণমান বয়স হ'ল আৰু তো সেইটো কাৰণে কৰিবলৈ দিবলৈ মন নাযায় তো সেইটো কাৰণে মই আৰু পাৰিলে কওঁ আৰু নোৱাৰিলে নাই সেইবাবে এজনী গাহৰি থৈছোঁ এজনী গাহৰি পূৰা ক্ৰছ দিয়া আছে মানে তাৰপিছত এতিয়া ক'বলৈ গ'লে অকল তিনিজনী আছে মাইকী দুজনী সৰু তাৰপিছত এজনী ডাঙৰ এজনী ক্ৰছ দি আছোঁ আৰু পোৱালি দিব আৰু দুমাহ লাগিব 3 মাহ 15 দিন লাগে আৰু তো তাৰপিছত কি বুলি ক'ম আৰু মই মানে কি হ'ল শ্বৰ্ট ভিডিঅ' দি থাকোঁ তো আপোনালোকলৈ তো মানে কি হ'ল গাহৰিটা যে বিকিলোঁ আৰু মইনো কেনেকুৱাকৈ আছোঁ কি হৈছে মোৰ খবৰটো দিবলৈ আৰু ভিডিঅ'টো বনালোঁহি আৰু তো ময়ো এতিয়া অকণমান ভাল পাইছোঁ তো লাহেকৈ আকৌ আৰম্ভ কৰিম আৰু ভিডিঅ' বনাবলৈ তো এনেকৈ ছাপোৰ্ট কৰি যাব আৰু ধুনীয়া লাগিছে এটা দুটা ভিডিঅ' কেতিয়াবা দিম সেইকেইটাতে এটা পূৰা ডবল ভিউজ মাৰি দিয়ে ৱাও মই একদম ৰাতি টোপনি হয় আৰু তেতিয়া ভালকৈ আৰু মজাকৈ হৈ যাম আৰু तू समझा हाँ नहीं तू समझा नहीं দেই যদি চাই ভাল পায় মানে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় যদি ভালটো পায়ে মই জানোৱেই বাৰু তো মানে কি হ'ল মই এনেকৈ ভিডিঅ' বনাম বুলি ভাবিছোঁ আৰু মনে কেতিয়াবা মোবাইলটো উলিয়াই যাব বা তো সেইটো কাৰণে মানে কি হ'ল ছাবস্ক্ৰাইবটো কৰি দিব আৰু লাইক আৰু কমেণ্ট শ্বেয়াৰ কি কৰিব পাৰে কৈ দিব আৰু ধুনীয়াকৈ ছাবস্ক্ৰাইবটো বেল আইকনটো কৰি দিব তেতিয়া মোৰ নতুন ভিডিঅ' আপোনালোক অতি সোনকালে পাই যাব মোৰতো জানেই আৰু নামটো আজিকালি মই অকণ চেঞ্জ কৰি দিলোঁ যোগা ভাই ইউটিউবলৈ স্বাগতম জনায়ো এতিয়া শেষ হ'ল আৰু দেই বাই